Please subscribe my channel and press the bell button. পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে? উত্তৰ সেন। ইয়েলোষ্টন ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি? উত্তৰ মাউণ্ট ফুজি। আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ ৮ মাৰ্চ। বিশ্ব পৰিৱেশ দিৱস কিমান তাৰিখে পালন কৰা হয়? বিশ্ব পৰিৱেশ দিৱস ৫ জুন তাৰিখে পালন কৰা হয়। নেক্সট, শান্তিৰ নোবেল বঁটা কোনখন চহৰত প্ৰদান কৰা হয়? শান্তিৰ নোবেল বঁটা অচল চহৰত প্ৰদান কৰা হয়। অচল। নোবেল বঁটা শান্তিৰ নোবেল বঁটাৰ বাহিৰে কোনখন চহৰত প্ৰদান কৰা হয়? উত্তৰ ষ্টকহোম চহৰত। ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা লাভ কৰা ব্যক্তি কোন? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল? উত্তৰ সাহিত্য। ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত নোবেল বঁটা লাভ কৰিছিল। কোনখন গ্ৰন্থৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল? ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি গ্ৰন্থখনৰ বাবে নোবেল বঁটা লাভ কৰিছিল। কিমান চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়? 1901 চনৰ পৰা নোবেল বঁটা প্ৰদান কৰা হয়। কোনজন ব্যক্তিৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়? আলফ্ৰেড নোবেল ব্যক্তিজনৰ নামানুসৰি নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট, বৰ্তমান জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি? আফ্ৰিকা মহাদেশৰ জনসংখ্যাৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ দেশখনৰ নাম হ'ল নাইজেৰিয়া। ধৰিত্ৰী দিৱস বা পৃথিৱী দিৱস কিমান তাৰিখে পালন কৰা হয়? উত্তৰ 22 এপ্ৰিল। ডাইগো গাৰ্চিয়া বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ? ডাইগো গাৰ্চিয়া বিশ্বৰ ভাৰত মহাসাগৰত অৱস্থিত এটা দ্বীপ। নীল নদীৰ দান বুলি কোনখন দেশক জনা যায়? নীল নদীৰ দান বুলি ইজিপ্ত দেশক জনা যায়। মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন? মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি হ'ল ইউৰি গাগাৰিন। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশখনৰ নাম কি? উত্তৰ ব্ৰাজিল। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি? উত্তৰ প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া মহাদেশ। পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰ নীল নদী। আটাইতকৈ দীঘল নদী নীল নদী। পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰ আমাজন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। থেংকছ ফৰ দ্য ৱাচিং মাই ভিডিঅ'।